হে গোবৰ্ধনধাৰী, গোবিন্দ কৃষ্ণ মুৰাৰী, গোপাল, তোমাৰ কি এনে আকৰ্ষণ আছে যে তুমি চিত্তক ব্যাকুল কৰিছা? তোমাক পোৱাৰ উৎকণ্ঠা জন্মাইছা। তুমি এনে মোহন বাণ মাৰিছা, এনে ব্যাকুল বাণ মাৰিছা, এই হৃদয়ে স্থিৰতা হেৰুৱাইছে। তুমি কোনো পৰ নহয়, তুমি সকলোতকৈ আপোন। মোৰ প্ৰিয়জন, মোৰ প্ৰিয় আত্মা, মোৰ প্ৰিয় ভাজন, মোৰ পূজা, মোৰ আৰাধনা, মোৰ জীৱন। হে পৰমাত্মা, পৰম পিতা, পৰম পুৰুষ, পতিত পাৱন, তোমাৰ চৰণত প্ৰণাম জনাইছো। তোমাৰ অহেতুক কৃপাই ঋণী কৰি পেলালে। কি দুৰ্গতিময় জীৱন সুখময় কৰি তুলিলা, আনন্দময় কৰি তুলিলা। বিষাদযুক্ত জীৱন হৰ্ষিত কৰি পেলালা। হে কৰুণা সিন্ধু, তোমাৰ অহেতুক কৃপাই ঋণী কৰি পেলালে। কি সমৰ্পণ কৰিম তোমাক? তোমাৰ হোৱাৰ পাছত সমৰ্পণ